নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মোৰ চেনেল লীলাকান্ত কোঁৱৰ জ্ঞানৰ পোহৰলৈ। আজি মই আপোনালোকক এটি খুব সুন্দৰ কাহিনী শুনাবলৈ ওলাইছোঁ, যিটো কাহিনী শুনি আপোনালোকে খুবেই ভাল পাব। এজন খুব ধনী ব্যক্তি আছিল। তেওঁৰ টকা পইচাৰ ধন সম্পত্তিৰ কোনো অভাৱ নাছিল। তেওঁ ডাঙৰ কোম্পানীৰ মালিক আছিল। তেওঁৰ গাড়ী ঘোঁৰা চাকৰ সকলো আছিল ঘৰত। তেওঁ কাম কাজ সামৰি দিনটোৰ আহি ঘৰ পালেহি। সন্ধিয়াৰ সময় আছিল, ঘৰত পূজা পাঠ চলি আছিল। কিন্তু তেওঁ অলপ নাস্তিক ধৰণৰ আছিল, গতিকে ভগৱানৰ ওপৰত ইমান বিশ্বাস নকৰিছিল। তেওঁ কৰ্মৰ ওপৰত বিশ্বাস কৰিছিল, আৰু সেইবাবে তেওঁ তেনেকুৱা কৰ্মবোৰ পৰা আঁতৰি থাকে, অলপ আঁতৰি থাকি ভাল পাইছিল ভগৱানক পূজা পাঠ কৰাৰ পৰা। আৰু তেওঁ দিনটো কি কৰিল কি নকৰিল সেই হিচাপ নিকাচ কৰিবৰ বাবে বহি গ'ল এখন হিচাপ নিকাজৰ বহি লৈ। কিছু দেৰি পিছত তেওঁ ঘৰৰ কাম কৰাজনক মাতিলে, ক'লে একাপ কফি লৈ আহা। কফি লৈ আহিল। কফি খোৱাৰ পিছত তেওঁৰ হঠাৎ বুকুত অকণমান বিষ অনুভৱ কৰিলে। বিষ অনুভৱ কৰি তেখেতে ক'লে যে মোক এজন ডক্টৰৰ প্ৰয়োজন হৈছে, মই অলপ বুকুত বিষ অনুভৱ কৰিছোঁ, অশান্তি লাগিছে মোৰ। তেতিয়া ঘৰত কাম কৰাজনে ততাতৈয়াকে ফোনটো লৈ ডক্টৰক মাতিলে। সেই চহৰৰ চবচে ভাল ডক্টৰজন আহি তেখেতক চিকিৎসা কৰিলে আৰু তেওঁৰ কিছুমান টেষ্ট কৰিলে। আৰু সেই টেষ্টত কোনো তেনেকুৱা চিন্তা কৰিবলগীয়া কাৰণ নাপালে। আৰু তেতিয়া তেওঁ ক'লে যে আপুনি হয়তো কিবা মনত অশান্তি, বেলেগ বাহিৰা চিন্তা কৰি আছে, মনত ষ্ট্ৰেছ লৈ আছে, সেই গতিকে আপোনাৰ এনে কণ্ডিশ্যন, আপুনি সুস্থ হৈ আছে। তেতিয়া তেওঁ কয় নাই, মই এতিয়াওতো অশান্তি ভুগি আছোঁ, মোক কিবা অশান্তি লাগি আছে, এতিয়াও ভাল লগা নাই, আপুনি মোক কিবা মেডিচিন লিখি দিয়ক। তেতিয়া তেওঁ ডক্টৰজনে কি কৰিলে, তেওঁক টোপনিৰ মেডিচিন দি থৈ গুচি গ'ল। ডক্টৰ গুচি গ'ল দৰৱ দি থৈ। তাৰপিছত চাকৰজনে ভাত পানী বনাই তেখেতক খাবলৈ আনি দিলে আৰু লগতে মেডিচিন খাবলৈ দিলে। মেডিচিন তেওঁ খালে, কিন্তু তাৰপিছতো তেওঁ অশান্তি অনুভৱ কৰি আছে। টোপনিৰ মেডিচিন খোৱাৰ পিছতো তেওঁ শুব নোৱাৰিলে। বহুত চিন্তা কৰি বহুত চেষ্টা কৰিও শুব নোৱাৰিলে। তাৰপিছত তেওঁ বহুত ৰাতি হ'ল, তেনেকুৱাত তেওঁ ভাবিলে যে নাই, মই এই ঘৰটোৰ ভিতৰত এই ৰুমটোত সোমাই থাকি চাগে কিবা এটা অশান্তি অনুভৱ কৰি আছোঁ, গতিকে মই অকণমান বাহিৰত গৈ ইফাল সিফাল ফুৰিলে ভাল হৈ যাব। সেইবুলি গৈ তেওঁ নিজৰ বাগিচাত, ডাঙৰ বাগিচা, তাতে ইফালে সিফালে ঘূৰি তাৰপিছত ক'লে নহয়, মনতে ভাবিলে যে নহয়, মই অলপ ৰাস্তাই ফুৰি আহোঁ। ৰাস্তাই ফুৰি অলপ বুলি গৈ তেওঁ বহু দূৰ পালেগৈ। তেনেকুৱাতে প্ৰায় সময় হৈছিল 4টা। তাৰপিছত তেওঁ অনুভৱ কৰিলে যে মই বহু দূৰ আহি পালোহি। তেতিয়া তেওঁ এঠাইত ৰৈ পিনে বহুত কথা চিন্তা কৰিলে। তেওঁৰ আগৰ দিনবিলাক, তেওঁৰ সৰুৰ দিনবিলাক, তেওঁ ষ্ট্ৰাগল কৰা, তেওঁৰ যিমান কষ্টৰ দিন আছিল, সকলো তেওঁৰ মনত আহি আছিল। এনেকৈ কথাবিলাক ভাবি থাকোঁতে তেওঁ দেখিলে যে এজোপা গছৰ তলত ধুনীয়াকৈ বহিব পৰা আসন আছে, আৰু সেই আসনত তেওঁ বহি পৰিল। ওচৰতে চেণ্ডেলযোৰ খুলি থৈছিল। আৰু কিছুমান কথা ভাবি থাকোঁতেই তেওঁ গম নোপোৱাকৈ এটা কুকুৰ আহি তেওঁৰ এপাত চেণ্ডেল মুখত লৈ দৌৰ মাৰিব ধৰিলে। আৰু তেওঁ দেখা পালে যে কুকুৰ এটাই আহি তেওঁৰ এপাত চেণ্ডেল মুখত লৈ দৌৰিছে। তেওঁ কুকুৰটোক খেদি পিছে গৈ এটা জুপুৰি ঘৰ পালেগৈ। তাৰ ওচৰত কুকুৰটো ৰৈ গ'ল, আৰু কুকুৰটোৱে অলপ ভয় খাই তেওঁৰ মুখৰ লৈ থকা চেণ্ডেলপাত এৰি দৌৰ মাৰিলে, আৰু তেওঁ চেণ্ডেলযোৰ পিন্ধি ল'লে। চেণ্ডেলপাত পিন্ধি তেওঁ আহিবই ওলাইছিল। তেনেকুৱাতে শুনা পালে কোনোবাই ক'ৰবাত কান্দি আছে। এগৰাকী মহিলাৰ কান্দোনৰ সুৰ তেওঁৰ কাণত আহি পৰিব ধৰিলে। তেওঁৰ মনত বহুত প্ৰশ্ন উঠিছিল যে কোন হয়, ক'ত কান্দিছে, কিয় কান্দিছে। এপাক চাবলৈ মন আছিল, কিন্তু ক'ৰবাত এটা মনে ক'লে যে বাদ দিয়া, কিয়নো বেলেগৰ কথাত সোমাবলৈ যোৱা, বলা ঘৰলৈ যাওঁ। তেতিয়া প্ৰায় 4টা বাজিছিল ৰাতিপুৱা। তেওঁ ভাবিলে নাই, গুচি যাবলৈ তেওঁ 2-3 খোজ আগুৱাই গুচিয়ে গৈছিল। তেতিয়া এটা মনে আকৌ ক'লে নহয়, এবাৰতো চাই লোৱা, ক'ত কান্দিছে, কোনে কান্দিছে, কিয় কান্দিছে, জানো চাওঁ, ডাঙৰ বিপদত পৰিছে। সেই বুলি ভাবি তেওঁ যেতিয়া চাবলৈ গ'ল, দেখিলে এটা জুপুৰি ঘৰ, আৰু জুপুৰি ঘৰটোত কোনোবাই কান্দি আছে। তেওঁ তেতিয়া জুপুৰি ঘৰটোত অলপ ফাঁকেৰে জুমি চাই দেখিলে যে এগৰাকী মহিলাই এটি কণমানিক লগত বুকুত লৈ আছে, আৰু তেওঁ জোৰে কান্দি আছে। তেওঁ তেতিয়া দুৱাৰখন খটখটাই ক'লে, খোলকচোন, অলপ দৰজাখন খুলিবনে, খোলকচোন, কোন, কিয় কান্দিছে। তেতিয়া মহিলাগৰাকীয়ে দৰজাখন খুলি দিলে। তেতিয়া তেওঁ ক'লে, তুমি মোক ভুল নুবুজিবা আৰু ভয় নকৰিবা, মই তোমাক একো ক্ষতি নকৰোঁ, আৰু মই একো বেয়াও ভাবি অহা নাই তোমাৰ কাষলৈ।
তুমি মাথোন কিয় কান্দিছা সেইটোহে জানিবলৈ আহিলোঁ। তুমি জনাবা নেকি মোক কিয় কান্দিছা, তুমি যদি বেয়া নোপোৱা? তেতিয়া মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে যে কি ক'ম আপোনাক মোৰ দুখৰ কথা। এয়া দেখিছে মোৰ সন্তান, এয়া মোৰ ল'ৰা, এওঁ বেমাৰত ভুগি আছে আৰু ডক্টৰে কৈছে যে অপাৰেশ্যন কৰিবৰ বাবে বহু টকা লাগিব। গতিকে মোৰ হাতত ইমান টকা নাই, সেই গতিকে মই দুখত কান্দি আছোঁ। তেতিয়া সেই ব্যক্তিজনে ক'ব ধৰিলে যে তুমি এইদৰে কান্দি থাকিলে কি লাভ হ'ব? তুমি য'ত কাম কৰা তাতে যোৱা, তাতে কিবা সাহাৰ্য বিচাৰা আৰু তেওঁলোকে যি সাহাৰ্য দিয়ে সেই সাহাৰ্য দি তুমি ল'ৰাটোৰ চিকিৎসা কৰা। এইদৰে কান্দি থাকিলে কিবা লাভ হ'বনে? তাকো আকৌ তুমি 4টা বজাত ৰাতিপুৱা ইমান জোৰে জোৰে চিঞৰি চিঞৰি কান্দি আছা। আচৰিত পালোঁ। তেতিয়া সেই মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে যে যোৱাকালি এজন বাবাজী আহিছিল আৰু তেওঁ মোক কৈছিল যে তুমি দুখৰ কথাখিনি মনতে ভাবি লৈ খুব জোৰে জোৰে ৰাতিপুৱা 4টা বজাতে কান্দিবা আৰু ভগৱানক খুব প্ৰাৰ্থনা কৰিবা আৰু আনে যাতে শুনে সিমান জোৰেকৈ কান্দিবা। দেখিবা তোমাক সহায় কৰিবলৈ কোনোবা আগবাঢ়ি আহিব। মহিলাগৰাকীৰ এই কথাখিনি শুনি তেতিয়া মানুহজনৰ অন্তৰখনে কান্দি উঠিল আৰু তেতিয়া তেওঁ ফোনটো উলিয়াই নিজৰ পাৰ্চনেল ডক্টৰলৈ ফোন কৰিলে আৰু ফোন কৰি ক'লে যে এম্বুলেঞ্চ পঠিয়াই দিয়ক আৰু আপুনি ইয়ালৈ আহক এম্বুলেঞ্চৰ লগত। আহি ইয়াতে এজন ল'ৰা আছে আৰু এই ল'ৰাজনক আপুনি যিমানখিনি যি লাগে অপাৰেশ্যনৰ ক্ষেত্ৰত, তেওঁৰ অপাৰেশ্যন কৰিব লাগে বোলে, তাৰ যিমানখিনি খৰচা পাতি হয় সকলো মই দিম, আপুনি মাত্ৰ তাক ঠিক কৰি দিয়ক। কথামতেই কাম হ'ল আৰু তৎক্ষণাত আহি উপস্থিত হ'ল এম্বুলেঞ্চ। এম্বুলেঞ্চত ল'ৰাজনক উঠাই লৈ যোৱা হ'ল আৰু তেওঁক ভাল চিকিৎসা দিয়াৰ বাবে ব্যৱস্থা কৰা হ'ল। আৰু তেওঁ মহিলাগৰাকীক ক'ব ধৰিলে যে মোৰ ফেক্টৰীত তুমি আহিবা কালি, মই তোমাক তাতে কাম দিম আৰু তোমাক থাকিবৰ বাবে এটা ছাৰ্ভেণ্ট হাউচ দিম। সেই ধনী ব্যক্তিজনৰ মনৰ যি অশান্তি, মনৰ যি অস্বস্তি, যিটো এটা অনুভৱ হৈ আছিল, সেই অনুভৱটো তেতিয়াই দূৰ হৈ গৈছিল যেতিয়া তেওঁ সেই ডক্টৰজনলৈ ফোন কৰিছিল ল'ৰাটোক লৈ যোৱাৰ বাবে। তেতিয়া কিন্তু তেওঁৰ মনলৈ এটা কথা বৰকৈ আহি আছিল। সেই কথাটো হ'ল যে কি কথা, মইতো কেতিয়াও ভগৱান বিশ্বাস নকৰোঁ আৰু ভগৱানৰ পৰা মই দূৰত্ব ৰাখি ভাল পাওঁ। কিন্তু এইটো কেনেকুৱা কথা যে কালি এজন বাবাজী আহিলে, এওঁ ক'লে যে ৰাতিপুৱা 4টা বজাতে জোৰে জোৰে কান্দিবা নিজৰ দুখবিলাক ভাবি ভাবি আৰু কোনোবা আহিব, কোনোবা আহি তেওঁ তোমাক সহায় কৰিব। যদি সঁচাকৈ ভগৱান আছে, আৰু সঁচাকৈ ভগৱান আছে নেকি? আৰু যদি আছে তেতিয়াহ'লে আমি তলত থকাসকলে কিয় ধৰ্ম, জাত পাত আদিক লৈ কাজিয়া কৰি আছোঁ? আজি যিগৰাকী মহিলাক মই সহায় কৰিলোঁ, তাইকতো মই নুসুধিলোঁ যে তোমাৰ ধৰ্ম কি, জাতি কি, আৰু নাতো তাই মোক সুধিলে যে ধৰ্ম কি, মোৰ জাতি কি। আৰু ভগৱানেও নাভাবিলে যে আমাৰ দুয়োৰ জাতি বা ধৰ্ম একে হয় নে নহয়। তথাপি মোক পঠিয়াই দিলে তেওঁক সহায় কৰাৰ বাবে। সেই ধনী ব্যক্তিজনে আগতে মাথোন এটাই কথা চিনি পাইছিল যে কৰ্ম কৰি যোৱা আৰু কৰ্মই ধৰ্ম। সেই গতিকে তেওঁ জীৱনত বহুতখিনি সফলতা লাভ কৰিছিল আৰু আজি যিটো কৰ্ম কৰিলে তেওঁ তাৰ ফলত নিজৰ মনৰ অশান্তি, অস্বস্তি সকলো দূৰ হৈ গ'ল। আৰু তেওঁ আজি বুজি পালে যে মানুহক সহায় কৰিলে কিমান এক মনত শান্তি পোৱা যায় আৰু সেই শান্তিয়ে মোৰ মনৰ অশান্তি দূৰ কৰি পেলালে। ভগৱানে মানুহৰ বাবে ধৰ্ম এটাই বনাইছে আৰু সেইটো হ'ল মানৱীয়তা। মানৱীয়তাই হ'ল সৰ্বশ্ৰেষ্ঠ ডাঙৰ ধৰ্ম। এই কাহিনীটোৰ মাধ্যমেৰে আমি এইটো শিক্ষা পাওঁ যে টকা পইচাই সকলো শান্তি দিব নোৱাৰে। মানুহক কেতিয়াবা সহায় কৰি চাব, যি শান্তি পোৱা যায় সেয়া টকা পইচাৰে কিনিব পৰা নাযায়। জ্ঞানটো সকলোৱে বিলায়, আপুনি অকণমান মৰম বিলাই চাবচোন, মনৰ সকলো অশান্তি দূৰ হৈ যাব। তেতিয়াহ'লে প্ৰিয় বন্ধুসকল, কেনে পালে এই কাহিনীটো শুনি? যদি ভাল লাগিছে নতুনকৈ আকৌ এনেকুৱা কথা কাহিনী শুনিবলৈ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল নটিফিকেশ্যন ক্লিক কৰি থ'ব, যাতে যেতিয়াই মই এনেকুৱা কাহিনী দিওঁ, আপলোড কৰোঁ, তেতিয়া আপুনি নটিফিকেশ্যন পায় যাতে। তেতিয়াহ'লে লগ পাম আকৌ অতি সোনকালে। আপোনালোক সকলোকে মই মোৰ নমস্কাৰ যাচিলোঁ।